মই শিখা মাৰিত্য আৰু আমাৰ চেনেল আদিত্য শিখাস ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকলৈ ইট ইট অৰ ৱেৰ ইট চেলেঞ্জ তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া দেখিছে গোটেই বস্তু আমি উলিয়াই থৈছোঁ প্ৰথমতে আপোনালোকক বস্তুখিনি দেখাই লওঁ এয়া আমি লৈছোঁ টমেটো চচ চয়া চচ এইফালে চুজি আটা ৰিফাইণ্ড অইল আৰু দুটা কণী আৰু হালধি গুড়ি আৰু এইফালে কলগেট জলকীয়া আৰু মেগী মই ইয়াত 10টা বস্তু লৈছোঁ আৰু সেই 10টা বস্তুৰ নাম মই ইয়াত লিখি লৈছোঁ কাগজত ইয়াত দেখিছে আৰু এইটো এনেকৈ কৰিম প্ৰথমতে আদিত্যই টানিব তাৰপিছত মই টানিম আৰু কি নাম ওলাই তাৰ ওপৰতে ক'ম সি নিজে চইচ কৰিব পাৰিব যে সি ৱেৰ কৰিব নে ইট কৰিব ফাৰ্ষ্ট তুমি কৰা মেগী দেখাই দিয়া চিটটো এয়া দেখিছে মেগী ওলালে তুমি কোৱা যে তুমি ৱেৰ কৰিবা নে ইট কৰিবা আদিত্যই মেগী ৱেৰ কৰিলে ভাল লাগিছে মজা লাগিছে এনেকৈ লৈ থাকোঁ তোমাৰ কাৰ হেয়াৰ অ'কে এবাৰ মই নহ'ব লৈ থাকিব লাগিব লাগে এযোৰ কৰিছে ভাল লাগিছেনে মজা লাগিছে বা টাৰ্মিক পাউডাৰ হালধি এবাৰ মই খাম হালধি মই ৱেৰ নকৰোঁ মই ৱেৰ কৰিম তুমি ইট কৰিবা A few moments later. মই ৱেৰ কৰিম মই ৱেৰটো মই কৰিম না না ৱেৰটো মই কৰিম না মই চইচ কৰিব পাৰিম খাব লাগিব খাই মেলি হ'লে কেনেকুৱা ভাল খাব লাগে ন জিভা নাখাই দিয়া বা অ'কে বাট তুমি কোৱা তুমি ৱেৰ কৰিবা নে ইট কৰিবা মই ৱেৰ নকৰোঁ মই ইট কৰিম ইট কৰিবা কি চব বস্তু মোকে লগাম বুলি ভাবিছা নেকি কাৰণ মইতো বিকজ মই হেৰি মেগী লগামেই ন তুমি ফাৰ্ষ্ট খাই দিয়া চুজিখিনি এইখিনি চুজি ৱেৰটো মই নিজে কৰোঁ কেনেকুৱা লাগিছে চুজিকে
শাৰীতকৈ চুলিখিনি ভাল লাগিছে ভালে ন বালি দিয়া মানে লাগিছে গাত হ'ব বালি এটা লাগিছে খাই হ'ল নাই তোমাৰ জিভা থাকিবা আদিত্যদান এতিয়া মই চুলিটো আঁতৰাই দিয়া কাগজখন ফালি দিয়া গোটেই বেয়া বেয়া বস্তুখিনি মোৰ কাৰণে আহিলে তুমি দিনটো বেয়া এইটো চাওক চিলি জলকীয়া জলকীয়া কি কৰিম তো ফ্ৰেণ্ডছ আজি খাই মেলি উলটি আহি গ'ল তো মই এতিয়া পাই আছিলোঁ চিলিটো তুমি নহয় খোৱা ফুৰিবতো মইতো তাতকৈ বেছি বেয়াকৈ খাইছোঁ ন একো নহয় ফুৰিব দিয়া আৰু গোটেইটো গোটেইটো খাব লাগিব কিন্তু কেনেকুৱা লাগিছে জ্বলালে মজা মজা তুমি ৱেৰ কৰি থাকোঁতে দেখাই নাই ভাল লাগিছেনে মজা লাগিছে অ'কে তুমি ৱেৰ কৰা কেনেকৈ ৱেৰ কৰিবা মালা বনাই দিছোঁ ৱেৰ তোমাৰ পাৰি ৱেৰ কৰাই দিলোঁ এইবাৰ মোৰ পাৰি কি কওঁ আটা মই ঈদ কৰিম তাক ৱেৰ কৰিম চব মই ৱেৰ কৰি থাকোঁ এতিয়া আটাখিনিতে খাই লওঁ পুৰাটো ভাল হ'ব নেকি দেই গোটেইখিনি দেখাব লাগিব গোটেই খোৱা দেখাব লাগিব হয় পেলা নহওঁ Pumai oh udah ya Subah oh subah mulai Lihat aja. Iya gitu. Ini udah kan?
ইট ইট কৰিবা বহুত ৰিক্স লৈছে দেই খাব ন ভিডিঅ'টো আকৌ ৰখাবলগীয়া হ'ল চৰি দে গাইছ মানে খাওঁতে মানে অকণমান উল্টি আহি গ'ল সেইটো কাৰণে মানে মই অকণমান উলিয়াবলগীয়া হৈ গ'ল মানে কিন্তু খোৱাটো গোটেইটো খালোঁ দেই অ'কে এতিয়া মোক কুৱেৰ কৰাব লাগে কুৱেৰ কৰা মানে মই নিজে কৰোঁ নাই মই না তাইক কৰা নাই খালি লাহেকে 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 বহুত জোৰছে কৰিছে ইমান জোৰছে কোনে ভাঙে ন আৰু আমাৰ ওচৰত তিনিটা আছে ঠিক আছে আৰু এইটো কলগেটটো চয়া চচ চয়া চচ আৰু ৰিফাইণ্ড অইল এতিয়া কোনে কি পায় তুমি গোন্ধাইছা মই যে ডাইৰেক্ট খাই দিছোঁ পাতিলা আকৌ তাৰপিছত ৰিফাইণ্ড অইল মই এড কৰিম ইয়াক ৱেৰ কৰিম ইয়াক ৱেৰ কৰি ভাল লাগিছে তাকে চামুচেখন জিতি লাগিলে এতিয়া দেখিছে নাই এক চামুচ লৈছোঁ কেনেকুৱা হ'ব খাবলৈ খোৱা, খোৱা। কিবা গোন্ধ এটা আছে কিবা গোন্ধ এটা আছে খোৱা খোৱা মোৰ ৰাস্তাটো আৰু খাটিছে খাই চব্জি বনি গ'লা তুমি মোক অকল কেৰাহীত দিলে আৰু কেৰাহীখন পাতা আৰু মোক দি দিলা মেগী ফ্ৰাই কৰি দিব পাৰিম এতিয়া তেলো দি দিলোঁ চয়া চচ ৱেৰ মই ইট কৰিম তুমি ৱেৰ কৰিব লাগিব লেতেৰা কৰা মানে ভাল নালাগিছে খাই দিব লাগিলে মানে বেয়া হ'লেও কিন্তু মই লেতেৰা হ'লে হ'ল কণীটো গোটেই এই পোৱা দিছে হৈ গ'ল আৰু চয়া চচটো কমপ্লিট চয়া চচ কমপ্লিট ন' কমপ্লিট মোৰ মনত আছেতো কেনেকুৱা খাবলৈ হা? খাবলৈ কেনেকুৱা পাইছে সেইটো কৈ লোৱা খাবলৈ টেঙা মিঠা এই মানে অলপ অলপ চুলিখিনি হৈ থাকিব লাগিলে কি হ'ব এইফালে ঢালা মুখত পোৱাকৈ অঁ सचमुच खून निकल गया से यार क्वालिटी मस्त से खाने के लिए यार तेल जाएगा মজা লাগিছে এতিয়া তোমাৰ পাৰি এটাই আছে সেইটো কি হ'ব এইটো কলগেটটো হ'ব ভাল লাগিছে আমাৰ চবে দেখা দিয়ে সেইকেইডাল বেছি ভাল লাগিছে ইমান কৰি কৰি গোন্ধ পাইছোঁ এইটো কলগেট কলগেটটো মই ইট কৰিম কলগেট খাবলৈ এনেও ভালেই তাকে
তুমি ভাল ভালকেইটা খোৱা মই বেয়া বেয়াকেইটা খাই আছো আৰু খোৱা বস্তু যে কলগে ভালটো ভাল ভাল লাগিছে লাগিছে ন মজা তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' যদি আৰু বিচাৰে আপোনালোকে তেতিয়াহ'লে আমাক জনাব আৰু কৰিম ন কৰিবানে পুৰা আজি কেনেকুৱা লাগিলে কৈ দিয়া ভাল লাগিলে কিন্তু মাজতে মোৰ খালি উল্টি হৈ গ'ল সেইটোৱে প্ৰব্লেম হ'ল কাৰণ দুবাৰ হৈছে প্ৰথম ফাৰ্ষ্ট কাৰণে মানে এনেকুৱা হৈছে আচলতে কণীটো তেনেকৈ খাই নাই মইতো একেবাৰেই নোৱাৰোঁ ভালেই হ'ল মোক ৱেৰ কৰাই দিলে নিজে ইট কৰিলে ইট কৰি কলকেইখিনি বুজিছে হ'ব তেন্তে আমি এইবোৰ ধুওঁগৈ চফা কৰোঁগৈ ঠিক আছে গাইজ বাই 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 আৰু নেক্সট ভিডিঅ' আপোনাৰ লগতে লৈ আহিম